বুজি পালি কি বুজি পালি মই যাই আছোঁ এতিয়া গোৱালপাৰা এখন চিটি একচুৱেলি ডিষ্ট্ৰিক্টও কোৱা যায় তাতে থকা গোৱালপাৰা এখন কলেজ য'ত আমি এক্সপ্ল'ৰ কৰিম আজি আৰু তাতে ময়ো পঢ়োঁ গোৱালপাৰা ট্ৰেন্সপৰ্ট আহি পালোঁ এই ঠাইখিনিৰ নাম হৈছে ট্ৰেন্সপৰ্ট আৰু ইয়াতে মাৰ্কেট আদিৰ পৰা সকলোখিনি বস্তু পোৱা যায় আজি গৰমো বহুত দিছে আৰু এতিয়া মই আছোঁ কেণ্টিনত গোৱালপাৰা কলেজৰ বিল্ডিঙৰ ওপৰেদি এইফালে দূৰত এইটা চিনেমা হল আৰু এইফালে বনাই আছে কিবাকিনি আৰু এই কলেজখন য'ত দেখা পোৱা যায় ইয়াৰ পৰা 400 মিটাৰ অভাৰত আছে আমি পলিটিকেল ডিপাৰ্টমেণ্টত আছোঁ এই কলেজখনত কমচে কম 18টা ডিপাৰ্টমেণ্ট আৰু লগতে কেম্পাছ জিম আৰু হোষ্টেলছ মানে পলিটিকেল ডিপাৰ্টমেণ্টত আছোঁ আমিতো বুজিলোঁ চবখিনি বস্তু মানে কেতিয়া কালা যাব কেতিয়া হেৰি হ'ব কিন্তু এই তিনিজনে বুজা নাই চাবিহা এইফালে আছে শিৱম আৰু কিবা দুইজন আছে আৰু চেভে ৰমান পৰা চালে মানে এইটো গাৰ্লছ কমন ৰুম দেখা যায় এইফালে খিৰিকী দি অলপমান জুম কৰি চালে আৰু অলপমান দেখা যায় বুজি পালি কি বুজি পালি এই 8টা বজাত নিমিলে 8টা বজাত নিমিলে কি আজি আমি কিয় ইমান ডিপাৰ্টমেণ্টত ঘূৰি আছোঁ ক'ব গ'লে ছাবজেক্ট আৰু টাইমৰ আমাৰ এটা প্ৰপাৰ টাইম চিলেক্ট হোৱা নাই ক্ৰিয়েট কৰিবৰ কাৰণে এনেকুৱা কৰি ঘূৰি আছোঁ তো আমাৰ সকলোখিনি কাম শেষ হৈ গ'ল আৰু ইয়াতে ৰাস্তাত থকা ৱাল কেইখনে এট্ৰেক্ট কৰি তোলে কিবা এটা ছবি আৰু এইফালে বাছ ষ্টেণ্ড গেটখন এইখন ভাঙা ফুটত বেচালে কিমান টকা পাবি এতিয়া ভাঙা ফুটা চিষ্টেমত বিক্ৰী কৰিলে 10 টকামান পাব গোৱালপাৰাৰ মেইন ট্ৰেন্সপৰ্টত থকা ইয়াৰ পৰা গুৱাহাটীলৈকে বা ধুবুৰীলৈকে বাছ ষ্টেণ্ডৰ পৰাই যোৱা হয় আৰু ইয়াতে পৰা আমি উঠি যাম শৰ্মাৰীলৈকে নগৰ পৰিবহণ এই বাছখনত যাম আমি আজি এতিয়া হিন্দীত চালো এতিয়া মই বাছখনৰ অপেক্ষা নকৰোঁ চালো ট্ৰেন্সপৰ্টত থকা বাছ ষ্টেণ্ডৰ পৰা যোৱা টাইমটো লাষ্ট টাইম হ'ল 5টালৈকে বা 4টালৈকে এইকেইখিনি টাইমহে যোৱা গোৱালপাৰাত থকা চিভিল হস্পিটেল ক'ব গ'লে গোৱালপাৰাৰ পৰাই চিভিল হস্পিটেল কমচে কম 2 কিলোমিটাৰ দূৰত মানে ভালুকডুবিত পৰে